নমস্কাৰ আজি চত মাহৰ সংক্ৰান্তি মানে গৰু বিহু আৰু আপোনালোকক বহাগ বিহুৰ বহুত আন্তৰিক শুভকামনা জনাই আজিৰ ভিডিঅটো আৰম্ভ কৰিছো। এতিয়া সীমান্ত আৰু মই ডাইৰেক্ট বশিষ্ঠ মন্দিৰৰ পৰা গৰু বিহু উদযাপন কৰি আহি আছো আৰু আজি যেহেতু চতৰ সংক্ৰান্তি আজি গৰু বিহুৰ লগতে আজি আৰু এটা বিশেষ পূজা আছে আৰু সেই পূজাটোৱে চাবলৈ গৈ আছো আৰু সেই বিশেষ পূজাটোনো কি আপোনালোকে ঠাইটো গলে আপোনালোকে নিশ্চয় গম পাব। এই দুখন হৈছে IIT গুৱাহাটীৰ সুন্দৰ বিল্ডিং আৰু IIT গুৱাহাটীৰ এই সীমাৰ বাউণ্ডাৰী ৱালৰ এই লিংলিঙিয়া ৰাস্তাটোৰে এতিয়া আগবাঢ়ি গৈ আছে আৰু এতিয়া য'ত পূজা হৈ আছে সেই পূজা হোৱা ঠাইটো আহি পালোঁ মানে এইখিনি আমিন গাঁৱৰ মৰিয়াপট্টিত আৰু এইবাৰ ইয়াতে প্ৰথমবাৰ চৰক পূজা চাবলৈ আহিছোঁ। আৰু পূজা বুলি ক'লে এনেকুৱা মিঠাইৰ দোকানবিলাকৰ কথা আগতে মনলৈ আহে আৰু মিঠাইৰ দোকানবিলাকো ইয়াতে এনেকৈ উপস্থিত হৈছে ৰাইজৰ সেৱাৰ কাৰণে আৰু এতিয়া ঠাইখিনি আহি পালোঁ পূজা হোৱা ঠাইখিনি আৰু এতিয়া প্ৰায় আবেলিৰ 4:30 মান বাজিছে আৰু ইতিমধ্যে মানুহ ইয়াত একত্ৰিত হৈছে আৰু এফালে চাওক কিমান মানুহ আৰু এই মানুহৰ ভিৰ ভাঙি ভিতৰলৈ সোমাই আহিলোঁ এতিয়া আৰু ভিতৰতো সোমাই আহি দেখিবলৈ পালোঁ এই গছজোপাৰ চাৰিওফালে অগণন মানুহ আৰু গছজোপাৰ গুৰিত ইতিমধ্যে পূজা অৰ্চনা চলি আছে আৰু চোৱা মানুহ চাই আছে আৰু পূজা অৰ্চনা কৰা মানুহ এনেদৰে পূজা অৰ্চনা কৰাত ব্যস্ত হৈ আছে। এতিয়া মই আমিন গাঁৱৰ মৰিয়াপট্টিত আছোঁ আৰু ইয়াতে ভগৱান শিৱৰ এটা খুবেই অনন্য ৰূপত অনুপম ৰূপত পূজা কৰা হয় আৰু এতিয়া পূজাৰ কাৰণে প্ৰস্তুতি হৈ আছে আৰু আজিৰ এই বিশেষ পূজাখন চাবৰ কাৰণে এফালে কিমান মানুহ চাওক আৰু কিমান মানুহ চাওক প্ৰতি বছৰে চত মাহৰ সংক্ৰান্তিৰ দিনা মানে গৰু বিহুৰ দিনাখনে এই বিশেষ পূজা আয়োজন কৰা হয় আৰু অসমৰ বিভিন্ন ঠাইত এই পূজা হয় আৰু চাওক কিমান মানুহ আমিন গাঁও বজাৰৰ ফালে এইফালে হয় প্ৰতি বছৰে সেইফালে চাওঁ কিন্তু এই বছৰ প্ৰথম আহিছোঁ কিমানটো এই বছৰ বহুত ভাল লাগিছে আৰু এই বছৰ প্ৰথম আছে এই বছৰ প্ৰথম ইয়াতে চাবলৈ আহিছোঁ আৰু ইয়াতে তাৰে তুলনাত ইয়াতে অগণন মানুহ দেখিবলৈ পাইছোঁ। আৰু এতিয়া আমি এফালে গ'ল হৈ লাইনত আছোঁ আৰু এফালে মানুহ চাওক আজি কিমান মানুহ অগণন মানুহ। এই পূজাটো খুবেই আচৰিত খুবেই ভয়ানক কাৰণ এনেকুৱা পিঠিত বৰশী বিন্ধাই সেই গছজোপাত ঘূৰোৱা হ'ব আৰু আপোনালোকে ভাবি চাওক তেতিয়াহ'লে কিমান আচৰিত। ঠিক আছে আৰু এনেকৈ বহুতে পাৰ চৰাই লৈ আহিছে কাৰণ তেওঁলোকৰ কিছুমান মনোবাঞ্ছা আছে কিছুমান মানসিক আছে আৰু সেইকাৰণে ভগৱানৰ প্ৰতি উৎসৰ্গা কৰিব আজিৰ এই বিশেষ পূজাখনত। আৰু এইফালে চাওক সৌৱা মানুহজনৰ পিঠিত দুটাকৈ বৰশী বিন্ধাই দিয়া হৈ আছে আৰু দূৰৰ পৰা জুম কৰি দেখুৱাইছোঁ আৰু সেই মানুহজনকে এই গছডালত ওলমাই কেইপাকমান ঘূৰোৱা হ'ব। এতিয়া চৰক গছ ঘূৰাবৰ কাৰণে ৰেডি হৈছে আৰু সকলোৰে উৎকণ্ঠা বাঢ়ি আছে যে পিঠিত বৰশী বিন্ধোৱা মানুহ দুজনৰ কেনেকৈ ঘূৰাব এই কাজটো। আচৰিত খুবেই আচৰিত ভয়ংকৰ দৃশ্য আৰু এতিয়া শেষত সকলোৰে উৎকণ্ঠা সকলোৰে জিজ্ঞাসা আঁতৰ হ'ব মানে মানুহজনক এতিয়া গছজোপাত ওলমাই কেইপাকমান ঘূৰোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছে।
আৰু আজিৰ এই বিশেষ দৃশ্যটো সকলোৱে নিজৰ নিজৰ মোবাইলত আবদ্ধ কৰিবৰ কাৰণে সকলোৱে মোবাইল ওলাই ভিডিঅ' বনাত ব্যস্ত হৈ আছে আৰু কিছুমানে চাই আছে গল দাঙি দাঙি আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ।